বাজিলে আৰু 8টা বাজিলে নে স্বাগতম জনালো মোৰ নতুন এটা ভিডিঅ'লৈ এতিয়া সময় 12:30 বাজিলে দুপৰীয়া আৰু মই ঘৰলৈ বুলি আহি আছো খজুৱা তিনিআলি পাৰ হৈ আহিলো আৰু এখন দলঙৰ পৰা এতিয়া ৰখিছো অকনমান ভিডিঅ'টো ৰখিলৈ আৰম্ভ কৰিছো ৰুমৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিবলৈ নহলে ঘৰলৈ আহিব লগা হ'ল আৰু ভালে পালো বৰষুণ জাকো নাইকিয়া হ'ল এতিয়া অকনমান বৰষুণ জাক এৰিছে ৰাতিপুৱাও বৰষুণ অকনমান সময় দিছিলে ভাবিছিলো ঘৰলৈ আহিবলৈ নোৱাৰিম নেকি বুলি কিন্তু পাৰিলো বৰষুণ আহিছে আৰু যাওঁ মই বেছি খৰখেদা কৰিলেও মানে বিপদ আছে ৰাস্তাও সিমানটা ভাল নহয় আগত ভাল বাৰু তথাপি অলপ মানে বেয়া আছে বেয়াখিনি বাৰু যিয়ে নহওক ভিডিঅ'টো এতিয়াৰ পৰা আৰম্ভ কৰিছোঁ শেষলৈকে চাই যাব আৰু এতিয়া মই এখন হাতে কেমেৰা কৰি যাব নোৱাৰোঁ হেলমেট পিন্ধাই নাই বাৰু হাততে লৈ আছোঁ ঠিক আছে তেনেহ'লে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিলোঁ 2 বাজিলে সময় ঘৰ পোৱাও ভালে মানে সময় হ'ল পাই কিনে মাক তাত ববৰ কাৰণে মহুৰা কেইটামান বাতি দিলোঁ মায়ে গামোচা বৈ আছে আৰু মই ঘৰৰ পাছফালে আহি ইয়াত আলি তিতিয়ে আছে আলিতে বহি লৈছোঁ অকণমান ঘৰত মানে ইজন মানুহ আহি থাকে কাৰণে মই ভিডিঅ' কৰি থাকিবলৈ বেয়া পাওঁ মানে মানুহৰ আগত লাজ লাগে সেইকাৰণে নিজান জেগালৈ আহি লৈছোঁ নিজানো কি আৰু ঘৰৰ পাছফালে পথাৰ দি চাইডে ঘৰ ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ শেষলৈকে চাই যাব লাগে হেল্ল' বন্ধুসকল আপোনালোকে ভাল পাইছে আমি ঘৰত আছোঁ 8:30 বাজিলে আৰু 8টা বাজিলে নে এয়া মই আপোনাৰ টিকনিডাল বান্ধি দিছোঁ কোৱা মই ওলোৱাই নাই আছোঁ ভিডিঅ'ত চেছ আজি ষ্টাৰ্ট কৰিছে 8:30 বাজিলে হেনো এতিয়া দুজনী পদূলিমুখৰ ফালে ওলাইছোঁ পদূলিমুখলৈ ওলাইছোঁ খোজকাঢ়ি আৰু এই চাইডে আছে বেক চাইডে স্কুলখন পদূলিমুখতে বিহু মাৰিবলৈ অকলে নাযা আমাকো লগত নিবা নিদিবা কৈছাহঁত মই দি দিছোঁ আকৌ এনেকৈ ধৰি আছোঁ নহয় মই টেঙা আনে খাবা ওপৰে বাকলিয় জৰাই টেঙা নেখাবা হৰাই থাকোতে জুকাই মুনলে ডাঙৰ হলে চুটুকা দিম পদূলিমুখত অকণমান নিজে গাই নাচিছে আৰু মানে তাই বিহু বুলি ক'লে মানে ৰখি থাকিব নোৱাৰে মানে গান বাজনা বুলি ক'লে ৰখি থাকিব নোৱাৰে আৰু আগ্ৰহটো বহুত বেছি তাই এনেকৈ কয় জানো আৰু ঘৰতে ছোৱালীজনীক খুৰা খুৰী অকণমান বিহু ৰিহাৰ্চেল কৰালে কাইলৈ যিহেতু বিহু আছে আৰু বিহু শিকোৱা দাদাকেইজন অহা নাই দাদা মানে খুৰাই হ'ব তেওঁলোক অহা নাই সেইবাবে ঘৰতে মাক দেউতাকে অকণমান বিহু শিকালে মানে খুৰাটো আগতে ঢুলীয়া আছিলে আৰু খুৰীটো বিহু নাচনি সকলোৱে মানে আমাৰ ইয়াত ঢকুৱাখানাৰ ভিতৰত মানে চিনি পায় সকলোৱে তাকে ছোৱালীজনীক শিকোৱা বিহু ৰিহাৰ্চেল অকণমান আপোনালোকলৈ আগবঢ়ালোঁ চাই কেনেকুৱা পালে এটা কমেণ্ট কৰি জনাব
কৰোঁ কি নকৰোঁকৈ ভাবিলোঁ মায়ে বোৱা গামোচা কেইখনমানকৈ দেখাওঁ আপোনালোকক। অথনি কৈছিলোঁ যে মহুৰা বাতি আছে বুলি, এইখিনিকে বৈ আছিলে মায়ে। আৰু এইটো ফুল হিৰক বান্ধি লোৱা, আৰু এইখন একেবাৰে প্ৰথমখন আছে মানে তেনেকৈ কাটি থৈ দিছে, মানে সময়ে পোৱা নাই কাটিবৰ কাৰণে। এইখন ফাৰ্ষ্টত এইখন এফাল বাচি লুটিয়াই দিয়া নেকি, কাঠি অৱস্থা মই নাজানো এইবিলাক। সেয়াই আছিলে। আৰু আজি ভিডিঅ'টো চাই হ'লেও যদি অকণমান হ'লেও যদি ভাল পাইছে তেতিয়াহ'লে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব। আৰু এইবিলাক লিপষ্টিক লগাই লৈছোঁ, ৰাতি দিনটো নাই আৰু এতিয়া এফালে যোৱা কথা আছিলে, আৰু বৰষুণ দিয়াৰ কাৰণে যোৱা নহ'ল, কেঞ্চেল হ'ল। ৰাতিপুৱা যাম, আৰু ক'লৈ যাম ক'ম আপোনালোকক। তেতিয়াহ'লে ভিডিঅ'টোৰ পৰা এতিয়া বিদায় লৈছোঁ। আকৌ নতুন এটা ভিডিঅ'ত লগ পোৱা আশাৰে বাই বাই।